Hi guys, my YouTube channel to আপোনালোকক স্বাগতম জনাইছো। মই আজি আকৌ এটা আপোনালোকৰ নতুন ভিডিঅ' লৈ আহিছোঁ। পুখুৰী মাছ ডাঙৰ হৈছে দেই। ধুই হ'ল। ইয়াত দেখিছে মাছ ডাঙৰ হৈছে। Hi guys, আজি আমি পুখুৰীত মাছ ধৰিছিলোঁ। মাছ এতিয়া মই বাচিম। এয়া মাছ বাছি হ'ল। এয়া ধুই পখালি বনামগৈ। এয়া নিমখ হালধি দি আছোঁ। এয়া মই ধুনীয়াকৈ সানি ল'লোঁ। সানি হ'ল। এয়া মই এতিয়া ভাজিম। এয়া মাছৰ লগত দিবলৈ জাতিলাও আলু কাটি আছোঁ। এয়া দেখিছে মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ।
মাছ ভাজি আছোঁ। দেখিছে মই খুব ধুনীয়াকৈ মাছ ভাজিছোঁ। লৰাই হ'ল, মই এতিয়া ধুনীয়াকৈ ঢাকি দিম। এয়া আমাৰ মাছ ভাজা হৈ গৈছে। জাতিলাও আলুৰ লগত বনাম। হাই গাইজ, মই এতিয়া মাছ ভাজাখিনি উতলা তৰকাৰীত দি দিম। মই এতিয়া মাছ ভাজাখিনি দি হ'ল, মই এতিয়া ধুনীয়াকৈ ঢাকি দিম। অকণমান এতিয়া উতলিব দিম। গেছটো বঢ়াই দিছোঁ। তৰকাৰীখিনি উতলিছে, দেখিছে খুব সুন্দৰকৈ উতলিছে। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।